1984 চনৰ এটা সাধাৰণ ৰাতি, কিন্তু ইতিহাসে সেই ৰাতি কেতিয়াও সাধাৰণ বুলি কোৱা নাই। ভোপাল গেছ ট্ৰেজেডি এই নামটো আজিও ভয়ানক স্মৃতিৰ দৰে কঁপাই তোলে। ভোপালৰ আকাশত সেই ৰাতি কেৱল অন্ধকাৰ নাছিল, আছিল মৃত্যুৰ এক নিঃশব্দ আগমন। মানুহে শুই আছিল, কিন্তু ভাগ্য জাগি উঠিছিল এক বিভীষিকাৰ সৈতে। এটা অদৃশ্য গেছ, এটা অৱহেলা আৰু হাজাৰ হাজাৰ জীৱনৰ কৰুণ অন্ত। 36 साल पहले ये तस्वीरें उस त्रासदी की हैं जिन्होंने देश ही नहीं दुनिया को हिला दिया था। এটো কেৱল এটা দুৰ্ঘটনা নহয়, ই হৈছে মানৱ অৱহেলাৰ এক জ্বলন্ত সাক্ষী, যি আজিও সময়ৰ বুকুত কঁপি আছে। (1984 চনৰ 2 ডিচেম্বৰৰ ৰাতি ভোপাল চহৰৰ চৌপাশে শান্তি বিৰাজ কৰি আছিল। চন্দ্ৰপ্ৰকাশ নামৰ এজন সাধাৰণ ৰিক্সা চালক তেওঁৰ সৰু ঘৰত পত্নী লক্ষ্মী আৰু দুটা সন্তানৰ সৈতে শুই আছিল। তেওঁলোকৰ ঘৰ ইউনিয়ন কাৰ্বাইডৰ কীটনাশক কাৰখানাৰ পৰা মাত্ৰ কেইশ মিটাৰ দূৰত। কাৰখানাটোৱে চহৰৰ বহুতো লোকক চাকৰি দিছিল, সেয়ে সকলোৱে ভাবিছিল এয়া তেওঁলোকৰ ভাগ্যৰ চাবিকাঠি। কিন্তু সেই ৰাতি টেংক নম্বৰ 610ত এটা ভয়ানক ৰাসায়নিক প্ৰক্ৰিয়া আৰম্ভ হৈছিল। কাৰখানাৰ ভিতৰত কৰ্মচাৰীসকলে পাইপ পৰিষ্কাৰ কৰিবলৈ পানী ব্যৱহাৰ কৰিছিল, কিন্তু সুৰক্ষা ব্যৱস্থা সঠিক নাছিল। ভাল্ভ লিক কৰি আছিল, মেইনটেনেন্স কম আছিল আৰু কোনো সতৰ্কতা ব্যৱস্থা সক্ৰিয় নাছিল। পানী মিথাইল আইসোচায়ানেট নামৰ অতি বিষাক্ত গেছৰ টেংকত সোমাই গ'ল। এই গেছটো অতি বিপদজনক, এক ফুটাৰো কম পৰিমাণে চকু জ্বলাই দিয়ে। ৰাতি প্ৰায় 12টা বজাত চন্দ্ৰপ্ৰকাশৰ চকু মেল খালে। ঘৰৰ ভিতৰত এটা বগা ধোঁৱাৰ দৰে কিবা এটা ভৰি পৰিছিল। তেওঁলোকৰ চকু জ্বলি উঠিল, গলা শুকাই গ'ল। লক্ষ্মীয়ে কাহি কাহি ক'লে, কি হ'ল? বতাহত কিবা গন্ধ। শিশু দুটাই কান্দিবলৈ ধৰিলে। বাহিৰত চিঞৰ শুনা গ'ল, পলাক পলাক গেছ লিক হৈছে। চন্দ্ৰপ্ৰকাশে দৌৰি গৈ দুৱাৰ মুকলি কৰিলে। বাহিৰত দৃশ্য দেখি তেওঁৰ হৃদয় থমকি গ'ল। ৰাস্তাত লোকসকলে দৌৰি আছিল, কোনোবাই মাতি আছিল, চকু জ্বলি আছে, নিশ্বাস ল'ব নোৱাৰি। কুকুৰ, গৰু, ছাগলীয়ে সকলোৱে মাটিত পৰি আছিল। গেছৰ মেঘে চহৰখনক ঢাকি ধৰিছিল। এই গেছ মৃত্যুৰ দূত আছিল। তেওঁ লক্ষ্মীক আৰু শিশু দুটাক লৈ দৌৰিবলৈ ধৰিলে, কিন্তু গেছৰ প্ৰভাৱত তেওঁলোকৰ চকু অন্ধকাৰ হৈ পৰিল। মানুহসকলে এজনে আনজনক ঠেলি ধাক্কা মাৰি দৌৰি আছিল। কোনোবাই ৰাস্তাত পৰি গ'ল, কোনোবাই চাহৰুক্ত হৈ মৰি গ'ল। চন্দ্ৰপ্ৰকাশে দেখিলে এজন মহিলাই নিজৰ শিশুক কোলাত লৈ দৌৰি আছে, কিন্তু হঠাতে তাই পৰি গ'ল। তেওঁৰ শিশুটোৱে কান্দি কান্দি মাতি আছিল, মা মা। সেই ৰাতি ভোপালৰ হাজাৰ হাজাৰ পৰিয়াল একেদশাৰ সন্মুখীন হ'ল। গেছ লিক হোৱাৰ কেইঘণ্টামানৰ ভিতৰতে হাজাৰ হাজাৰ মানুহ মৰি গ'ল। আনুষ্ঠানিক তথ্য অনুসৰি প্ৰথম 3 দিনতে 3000ৰো অধিক লোকৰ মৃত্যু হ'ল, কিন্তু প্ৰকৃত সংখ্যা 8000ৰো অধিক আছিল। লাখ লাখ মানুহ বিষাক্ত গেছৰ সংস্পৰ্শলৈ আহিল। তেওঁলোকৰ মুখবোৰ জ্বলি গ'ল, চকুত স্থায়ী ক্ষতি হ'ল, শ্বাস প্ৰশ্বাসৰ সমস্যা হ'ল। পিছদিনা ভোপাল চহৰ মৃত্যুৰ নগৰীত পৰিণত হ'ল। ৰাস্তাত মৃতদেহৰ স্তূপ পৰি আছিল। হস্পিতালসমূহত মানুহৰ ভিৰ। চিকিৎসকসকলে বুজি উঠিব নোৱাৰিলে কি হৈছে। কোনোবাই ক'লে চাইনাইডৰ দৰে, কিন্তু প্ৰকৃততে MIC গেছ আছিল। ইউনিয়ন কাৰ্বাইড কোম্পানীয়ে প্ৰথমতে অস্বীকাৰ কৰিলে, কিন্তু সত্য উদ্ঘাটিত হ'ল। কাৰখানাৰ সুৰক্ষা ব্যৱস্থা অতি দুৰ্বল আছিল। কৰ্মচাৰী কম আছিল, প্ৰশিক্ষণ নাছিল, সুৰক্ষা যন্ত্ৰ নিষ্ক্ৰিয় আছিল। চন্দ্ৰপ্ৰকাশে তেওঁৰ পত্নী লক্ষ্মীক হেৰুৱালে। তাই গেছৰ প্ৰভাৱত শ্বাসৰুক্ত হৈ মৰি গ'ল। এটা শিশুক বচাবলৈ সক্ষম হ'ল যদিও দ্বিতীয়টো শিশুৰ স্বাস্থ্য স্থায়ীভাৱে ক্ষতিগ্ৰস্ত হ'ল। তেওঁ নিজেও বহু বছৰ ধৰি শ্বাসকষ্টত ভুগিলে। তেওঁ ক'লে, সেই ৰাতি মোৰ সকলো সপোন শেষ হৈ গ'ল। মোৰ পৰিয়ালৰ অৰ্ধেক অংশ একে ৰাতিতে হেৰাই গ'ল। বিপৰ্যয়ৰ পিছত ভোপালত সহায় আহিল, কিন্তু বহু দেৰিকৈ। চৰকাৰে সাহায্য দিলে, কিন্তু পৰ্যাপ্ত নাছিল। 1990 চনত ইউনিয়ন কাৰ্বাইডে $470 মিলিয়ন বন্দোবস্ত দিলে, যিটো ভিক্টিমসকলৰ বাবে অতি কম আছিল। প্ৰত্যেক মৃত ব্যক্তিৰ পৰিয়ালে মাত্ৰ কেইশমান ডলাৰহে পালে। আজিও লাখ লাখ লোক দীৰ্ঘম্যাদী ৰোগত ভুগি আছে। কেঞ্চাৰ, শ্বাস ৰোগ, জন্মগত ত্ৰুটি, মাটি আৰু পানী বিষাক্ত হৈ আছে। এই বিপৰ্যয়ে বিশ্বক শিক্ষা দিলে। ইয়াৰ পৰা বুজা গ'ল যে ঔদ্যোগিক সুৰক্ষা কিমান গুৰুত্বপূৰ্ণ। ভোপালৰ লোকসকলে আজিও ন্যায়ৰ বাবে যুঁজি আছে। তেওঁলোকে কয়, আমি মৰি যোৱা নাই, কিন্তু জীয়াই থকাৰ যন্ত্ৰণা বহুত বেছি। সেই ৰাতিৰ পৰা ভোপাল সলনি হৈ গ'ল। চন্দ্ৰপ্ৰকাশৰ দৰে হাজাৰ হাজাৰ লোকে জীৱনৰ অৰ্থ সলাই ল'লে। তেওঁলোকে ক'লে, আমি কেৱল ভিক্টিম নহয়, আমি সাক্ষী। বিশ্বই এই কাহিনী শুনক, যাতে আৰু এনে বিপৰ্যয় নহয়। ধন্যবাদ।